কিমান বাৰ ক'লো মিনতি বোলো বজাৰলৈ দিনত গ'লে হ'ব, ৰাতি নগ'লে হয়। সদায় মই এইটোকে কি বুলি কয়, এই কবৰস্থানটোকেই দিনতে পাৰ হওঁ মই অফিচৰ পৰা আহিলে। এতিয়া আহোঁতে ৰাতি হ'ল নহয়, আকৌ ভয়ে লাগিছে। যিহে আন্ধাৰ হৈছে। বহুতৰ মুখে মুখে শুনিছোঁ এইবোলে কবৰস্থানটোকে বোলে কিবা এটা বোলে ঘূৰি ফুৰে বোলে সদায় বোলে ৰাতি ৰাতি। যেতিয়া বোলে জোন বাইটো বোলে একদম সম্পূৰ্ণ হয় বোলে সদায় ঘূৰে বোলে। ভয়ে হৈছে দেখোন এতিয়া মোৰ এতিয়া সেইবোৰ ক'ৰবাত বচাবা আৰু। ভাগ্য যদি বেয়া থাকে বোলে গাতে বোলে লম্ভি যায় বোলে, তাৰপিছত বোলে দিগদাৰ আছে বোলে এৱা বোলে আৰু। তেনেকৈ বোলে সেই যোৱাবাৰ বোলে কাৰোবাৰ সেই গাত লাগিছিলে বোলে তেনেকৈ। মোৰ যে ভয়ে হৈছে এইটো সেই কি বুলি কয়, যি আন্ধাৰ হৈ আছে গোটেইবোৰ ক'লা ক'লা আকাশখন একদম জিলিকি আছে একদম। মুখৰ আগতে যদি কিবা এটা ওলাই কি হ'ব বাৰু। সেই ভগৱান বচাবা আৰু দেই, তোমাৰ ওপৰতে বিশ্বাস কৰি আছোঁ আৰু। যেনে তেনে পাৰ হৈ পিনি ঘৰলৈ গ'লেই কি বুলি কয় পালেগৈ হয় আৰু। যেনে তেনে একদম পলাই তুফান দৰিহে দিওঁ আৰু। কৃষ্ণ মৰিবলৈ মন নাই যদি পলাওৱেই। হে ভগৱান, এইটো কি মই ক'ত সোমালোহে? মই দেখোন বেলেগ এটা বাটে দিহে গৈছিলোঁ। ঈশ্বৰ ঐ কি হ'ব এতিয়া মোৰ ভাগৰ? হেৰি গোটেই দেখোন এই বাদুলিবোৰ উৰি ফুৰিছে ওপৰত। মই কিমান বাৰ ক'লো মিনতিক বোলো নাযাওঁ বোলো বজাৰলৈ নাযাওঁ বোলো, হেৰি কি বুলি কয় কবৰস্থান কি পাৰ হওঁতে বোলে বহুত ভয় বোলো সেইটো কি বোলে ভয়ংকৰ বোলো। কিমান বাৰ ক'লো মিনতিক, ঐ ঈশ্বৰ ঐ মিনতি কি হ'ব এতিয়া মোক? কিবা এটা যদি আহে, সেই ভগৱান বচাবা দেই মোক। সেইটো দূৰত মানুহ নে কিয় সেইটো? ঈশ্বৰ, যিটোকে ভয় আছিলে সেইটোকে মোক আগত লগ পালে দেখোন। পলা চৈকা পলাবলৈ বহীকেইটা ইমান কপিছে যে। কৃষ্ণ কৃষ্ণ কৃষ্ণ, এইটো সৌ হৈ থাকিলে পলা। টিভিটো এনেও চিগনেল নাইকিয়া হ'ব পাই, তই যে মোকে সদায় দম দি থাক। কি দৰকাৰ? তোৰ ভাগৰ কাঠ পেঞ্চিল এডাল দে না, মোৰ ভাগৰ এডাল ভাগি থাকিলে। কি বুলি কয় স্কুলত হোমৱৰ্ক দিছে হেৰি দেচোন দে, লিখিব লাগিব মই। কাঠ পেঞ্চিল ভাগি থাকিলে কাইলৈ যে সেই স্কুলত নেদেখা কি বুলি কয় পিটিম কৈছে, দে না। তাই মোক কাঠ পেঞ্চিল নাপাওঁ তোক যে মই কালি যে হেৰি কি বুলি কয় তোৰ ভাগৰ ৰাবাৰ এডাল খোজোতে তই মোক দিছিলি যা এতিয়া ফুটি থাকিবা। টিভিটো শান্তিয়ে চাবলৈ নিদিয়া আকৌ সেই কাঠ পেঞ্চিল লাগে নিদো যা, কাইলৈ মাৰ খোলা খাবি যা তই। ঐ শুনো পাইছা, তই কিন্তু মোক দাঁতকেইটা উলিয়াই পিনি তেনেকৈ হাঁহি নেদেখাবি আকৌ। একদম পিছপিনা বেনীডাল একদম আহি আধাতে কাটি পেলাম গম পাবি। কাটি দেখা যা কিবা ফুট যা। টিভিটো একদম শান্তিয়ে চাবলৈ নিদিয়ে। মাক লগাই দিম আকৌ তই সেই পঢ়া নাই বুলি, মোৰ ওচৰত আহি কাজিয়া লাগি আহিছ বোলে, একদম কাজিয়া লাগি আছ বোলে কৈ দিম আকৌ। তোৰ অলপ বেছি হৈছে। তোৰ ভাগৰ স্কুলৰ কথাটো মাক লগাই দিম আকৌ গম পাবি তেতিয়া। একদম হেৰি তেতিয়া আকৌ একদম এচাৰি কোব দিব, আমাৰ একদম দিব ঠিকছে তোক। কি কথা? দে মোক তই মোক কাঠ পেঞ্চিল দে তোক মই তেতিয়াহে মাক কথাটো নকওঁ আকৌ। উঠনি যে স্কুলত যে তোক যে মাষ্টৰে যে ইংলিছত যে কৈ দিম আকৌ কথাটো। খাবা বেগতে আছে এডাল লৈ লাগে যা। দুইটাই কিহত উৎপাতকৈ আছ হয়নে? একো নাই কোৱা, মই কিবা চুনুবাক পেঞ্চিল খুজিবলৈ আহিছিলোঁ, তাকে হেৰি নিদো বুলি কৈছিলে। তাৰপিছত তাই দিম বুলি ক'লে বাৰু মই লিখোংগে। খাবা যা লিখগে যা। ভাত বনাইছোঁ হেৰি খাবলৈ হ'বই আৰু। বাপেৰে যে ইমান দেৰিলৈকে পোৱাহে নাই না, সেই পালেহেন কিয় আহিছোনো? নাই অহা জানো পাই, ইমান দেৰিলৈকে অহা নাই। মানুহটো আকৌ কি হ'ল? এইটোকেইটা আহি পিনি যে শুই দিলেহে, মুখত দেখোন কলা কলা দাগ। মই কিমান বাৰ ক'লো বোলো সেই গধূলি সেই কি বুলি কয় বজাৰলৈ নাযাওঁ, কি বুলি কয় সেই দিনত গ'লে হ'ব, তুমিহে যোৱাকৈ পঠিয়ালা একদম যেনে তেনে বাচি মেলি আহিছোঁ আৰু। মাজতে বাটো হেৰুৱালোঁ, যিহে একদম কবৰস্থানৰ মাজেদি আহিলোঁ। সেইটোকে মই সদায় অফিচৰ পৰা আহোঁতে মই সদায় সেইটোকে একদম দিনত পাহোঁ। কিমান বাৰ ক'লো বোলো নাযাওঁ, তুমি একদম যোৱাকৈ পঠিয়াই দিলা। এতিয়া বুজাই পালে মোক একদম কিবা লাগি আছে দেই মোৰ ভাগৰ, একো নুসুধিবা এতিয়া। মিনতি শাহুমাক মাতা, ঐ শাহুমাক মাতা। শাহুমাই কিবা কিবি মন্ত্ৰ জানে নহয়, এফাকি মাৰি দিয়ক, নহ'লে ভয় লাগে নহয় গাত লাগি আছে বুলি। ঈশ্বৰ ঐ, জীৱনত সেইটো বাটেদি যাবলৈ নাই আৰু।
কোনোবাই একদম কি বুলি কয় ঠেলি ঠেলি নিলৈ যাবলৈ নাই যিহে ভয় খালোঁ আজি জীয়টো কথমপি ৰৈছে তাম কথমপি জীয়টো ঘূৰি আহিছে আৰু ওলাই গৈছিলে জীয়টো যেনে তেনে বাচিছোঁ আৰু দেই কেনেকৈ খেদাইছিলে ভূতেই নে মানুহেই নে শুনামতে সেইটো ভূত নহয় বোলে কিবা মানুহ এটাই বোলে ভয় খুৱাই ভয় তথাপি ইমান আৰু ভয়ংকৰকৈ ভয় খুৱালে বুলি একদম খুৱাব বুলি জনাই নাছিল দেই কৃষ্ণ আজি ভাগ্যই বেয়া আছিলে আৰু একদম মানে বজাৰৰ বস্তুখিনি আধা বাটতে পেলাই থৈ আহিলোঁ ক'তনো পৰিলে জানো পাই বন্ধুসকল দেখিছে নাপাই আজি কি গতি হ'ল ভূতে মানে একদম যেনে তেনে আৰু দেই ভিডিঅ'ত চাই কেনে পেলাব যদি ভাল পালে এটা লাইক কৰি দিব কমেণ্ট কৰি দিব শ্বেয়াৰ কৰি দিব ছাবস্ক্ৰাইবটো কৰি দিব আৰু